আজি তো আমি ইয়াতে থাকিব লগা গতিকে আজি কাৰ গান শুনিম দিশাৰ গান শুনিম ঠিক আছে দিশা ইফালে আছোন তোৰ লগত এটা কথা আছে মই যে তেতিয়া তললৈ গৈছিলোঁ গৈ দেখোঁতে তলত চুমি মই তাইক দুবাৰকৈ মাতিলোঁ কিন্তু তাই মাত নিদিলে উভতি আহি দেখোঁ চুমিটো ওপৰতে আছে ঐ মহলে কথাটো ভাল দেখা নাই তই কি ক নীৰৱ পলাশ তেনেহ'লে সেইটো চুমি নহয় বেলেগহে আছিল কিবা ভালদৰে চাবাই নিদিওঁ ক'তো যাব নিদিবা মই উবেৰক ফোন কৰোঁ তই মন কৰি দি আছ হ'ব দিয়া জানা The number you are calling is either switched off or not reachable. आपके द्वारा डायल किया गया नंबर नेटवर्क क्षेत्र से হয় দিয়া কি লাগিছে এটা আছে বটলটা
পাবলগীয়া এটা আহি আছে নহয় নিজৰ টাইপৰ এটা আছে পৰিষ্কাৰ পানী ঐ নীৰৱ ইয়াৰ ক'ত গ'ল পানী আনি আনিব অকলে আছে এইটো অকলে মানে মোৰ কি নাছিল মই ওচৰতে আছিল মানে পাৰব বুলি কৈছিল তোমালোকে নাজানাই এই জাগাৰ কথা অকলে কিয় দুইজনী ছোৱালী খেলাব লাগে কোৱাচোন এই মানে দিশা গৈছে বাটতে ঠিক আছে মই সিহঁতকো কোৱা নাই এতিয়া আমি কিমান কৰি যাব মই বিচাৰি যাওঁ নেকি বলা তুমি বিচাৰি যোৱা ঐ বলা সোনকালে আহিবা কিন্তু হ'ব বলা বাকী লক্ষ্য ডিম্পল সুমি দিশা ক'ত গ'ল ক'ত আছা তহঁতে দিশা কি বা হ'ল আৰু মোৰ ভয় লাগছে নীৰৱ ক'ত ফেচিলোঁ বহুত বেয়া হ'ল এতিয়া ক'ত বিচিলোঁ আমি এতিয়া আমাৰো ভয় লাগি আহিছে অ' নীৰৱ কি জাগা পালোঁ মোৰ কিন্তু ভয় লাগিছে নীৰৱ সিহঁতকো বিচাৰি পোৱা নাই সুমি বাবা 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 কি হৈছে তহঁতৰ মোৰ তপস্যা ভংগ কৰিছ বাবা ক্ষমা কৰি দিয়া বাবা আমি বহুত বিপদত পৰি আহিছোঁ বাবা বহুত সমস্যা আছে বাবা বাবা কি হৈছে তাতে কচোন ভাঙি পাতি কথাবোৰ বাবা আমাৰ সেই তহঁতে যাও মোৰ লগত ओम महाकाल ओम शाह ओम महाकाल ओम शाह ओम महाकाल ओम शाह अगरियात्मा प्रकट हो अगरियात्मा प्रकट हो अगरियात्मा प्रकट हो বাবা ঐ তহঁতে ভয় নাখাবি বাবা ঐ অগৰিয়াত্মা তই সিহঁতক কিয় দিগদাৰ কৰি আছা তোৰ কি কথা ক'ব লগা আছে মই
বিৰাণত আহোঁতেই গম পাইছিলোঁ যে মই ইয়ালৈ আহিছে। মই মনক চাবৰ বাবে ইমান বছৰ অপেক্ষাত আছিলোঁ। কিন্তু মোক ইহঁতে বিশ্বাস কাহিনী সন্দেহত মাৰি পেলালে। নাহিবা নাহিবা মোৰ কাষত। মই কৈছোঁ বাবা, তুমি ভালে থাকা। এই জন্মত মই তোমাক মাৰ মৰম দিব নোৱাৰিলোঁ। তোমালোকে এতিয়া যোৱা, মোৰ শিবিৰত থাকিবা, কালি ৰাতিপুৱা গুচি যাবা তোমালোকে। আশা কৰিলোঁ আমাৰ এই ভিডিঅ'টি চাই আপোনালোকে ভাল পালে। যদি ভাল পালে আপোনালোকে আমাৰ কমেণ্ট বক্সত জনাব। যদি আমাৰ চেনেলটো নতুনকৈ আহিছে তেওঁলোকক আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে আমাৰ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকৰ পৰ্দাত প্ৰথমে যায়। ধন্যবাদ।